নমস্কাৰ বন্ধুসকল, ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA বঙাইগাঁৱৰ নতুন নিযুক্তি বিজ্ঞাপনৰ বিষয়ে। এই নিয়োগত ড্ৰাইভাৰ আৰু অফিচ পিয়ন পদৰ বাবে আবেদন কৰা হৈছে। যদি আপুনি চৰকাৰী চাকৰি বিচাৰি আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মুঠ দুটা পদ উপলব্ধ আছে। ফাৰ্ষ্ট ড্ৰাইভাৰ আৰু অফিচ পিয়ন, আৰু ড্ৰাইভাৰৰ পষ্টৰ এটা থাকিব আনৰিজাৰ্ভ, কোৱালিফিকেশ্যন SSLC পাছ আউট আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, আৰু মান্থলি চেলাৰী 15,000 পাৰ মান্থ। অফিচ পিয়ন কণ্ট্ৰেকচুৱেল থাকিব, দুটা কণ্ট্ৰেকচুৱেল পষ্ট হয়, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এটা পষ্ট। অফিচ পিয়নৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ আউট হ'ব লাগিব আৰু মান্থলি চেলাৰী 10,000 থাকিব। আৰু এই পষ্ট দুটা হায়াৰ ছেকেণ্ডাৰী বা তাতকৈ অধিক শিক্ষাগত অৰ্হতা থকা প্ৰাৰ্থীসকলে অফিচ পিয়ন পদৰ বাবে যোগ্য নহয়। অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গৈছে 22 মে 2026 আৰু ইয়াৰ লাষ্ট ডেট 11 জুন 2026 5 PM আৰু চিলেকশ্যন প্ৰচেছটো ড্ৰাইভাৰ পষ্টৰ কাৰণে স্কিল টেষ্ট আৰু ভাইভা ভইচ থাকিব, আৰু অফিচ পিয়নৰ কাৰণে ভাইভা থাকিব। ইয়াৰ যোনটো এজ লিমিট 18ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব, আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ অধীনত। এপ্লিকেশ্যন ফৰ্মৰ লগত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ছেল্ফ এটাচ ফটো 2 কপি আৰু 2 কপিজ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ড্ৰাইভাৰ পদৰ বাবে ভেলিড প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ দিব লাগিব। এতিয়া এইটো কেনেকৈ এপ্লাই কৰিব? কেণ্ডিডেটসকলে আছাম গেজেটেড ষ্টেণ্ডাৰ্ড ফৰ্মৰ আবেদন কৰিব লাগিব। খামৰ ওপৰত স্পষ্টকৈ লিখিব লাগিব যে এপ্লিকেশ্যনছ ফৰ দ্য পষ্ট অফ ড্ৰাইভাৰ আৰু পষ্ট অফ বা অফিচ পিয়ন বুলি, আৰু তাৰপিছত সেইটো ছাবমিট কৰিব লাগিব। সেইটো জমা দিব লাগিব ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি অফিচ, ডিষ্ট্ৰিক্ট জুডিচিয়েল কৰ্ট বিল্ডিং, বঙাইগাঁও। এনভালপটোৰ ওপৰত আপোনালোকৰ মোবাইল নম্বৰ বা হোৱাটছএপ নম্বৰ আৰু নহ'লে ইমেইল ID লিখি দিব। কেইটামান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন এইটো হৈছে, কেণ্ডিডেটছ ভাৰতীয় নাগৰিক হ'ব লাগিব, অসমীয়া ভাষাৰ জ্ঞান থাকিব লাগিব, গভৰ্ণমেণ্ট এমপ্লয় হ'লে NOC ছাবমিট কৰিব লাগিব, অসম এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামত পঞ্জীয়ন থকাটো বাধ্যতামূলক, অসম্পূৰ্ণ আবেদন বা দেৰিকৈ পোৱা আবেদন বাতিল কৰা হ'ব, আৰু কোনো TA বা DA প্ৰদান কৰা নহ'ব। ইয়াতে ড্ৰাইভিং বা স্কিল টেষ্টত 50-50কৈ কেৰি কৰা হ'ব। অফিচ পিয়নৰ কাৰণে 100% মাৰ্কছ থাকিব। অফিচিয়েল নটিফিকেশ্যনৰ PDF টো মই কমেণ্ট ছেকশ্যনত আপলোড কৰি দিম, আপোনালোকে এবাৰ চেক কৰি চাব। ড্ৰাইভিং টেষ্ট, স্কিল টেষ্ট আৰু ভাইভাৰ তাৰিখ বঙাইগাঁও ডিষ্ট্ৰিক্ট জুডিচিয়েল অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাব। সেইবাবে অফিচিয়েল ৱেবছাইটটো সদায় চেক কৰি থাকিব। যদি ভিডিঅ'টো উপকাৰী লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰতিটো নতুন চৰকাৰী চাকৰিৰ আপডেট পাবলৈ ডেইলি জব নটিফিকেশ্যন চেনেলৰ লগত জড়িত হৈ থাকক। ধন্যবাদ।